ই কক্ষা ডিজিটেল শ্ৰেণীকক্ষলৈ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন। তোমালোকক আজি অবতল দাপনৰ ব্যৱহাৰ সম্বন্ধে আলোচনা কৰিম। অবতল দাপনৰ ব্যৱহাৰ মুঠতে 4টা আছে। যেহেতু অবতল দাপনখনত আমি বস্তুৰ প্ৰতিবিম্ব ডাঙৰ দেখো, বস্তুটোৰ প্ৰতিবিম্ব কেতিয়াবা সৰু দেখা যায়, কেতিয়াবা সমান আকাৰৰ দেখা যায়, গতিকে অবতল দাপনখন জেনেৰেলি বেলেগ বেলেগ ধৰণৰ কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ ব্যৱহাৰ হৈছে টোটেল 4টা আমাৰ কিতাপত দিয়া ব্যৱহাৰ। 1 নম্বৰ ব্যৱহাৰটো টৰ্চ লাইট, চাৰ্চ লাইট, গাড়ীৰ হেডলাইটত ব্যৱহাৰ হয়। গাড়ীৰ হেডলাইটত ব্যৱহাৰ হয়। ব্যৱহাৰ হয়। বস্তুটো বুজাই দিলে অলপ বুজিবৰ চেষ্টা কৰিবা। আমি যেতিয়া মমবাতি এডাল মমবাতি জ্বলাম, মমবাতিৰ পোহৰ চাৰিওপিনে বিয়পি যাব। মমবাতিৰ পোহৰ চাৰিওপিনে বিয়পি যাব, যিকোনো ফালে যাব পাৰে। কিন্তু আমাৰ টৰ্চ লাইটৰ পোহৰটো একেমুখেই যাব লাগিব, সন্মুখৰ পিনেই যাব লাগিব। টৰ্চ লাইটৰ পোহৰ সেই মমবাতিডালৰ পোহৰৰ নিচিনা চাৰিওপিনে বিয়পি গ'লে নহ'ব। এটা টৰ্চ লাইট, যেনিবা ইয়াতে বাল্বটো আছে, টৰ্চ লাইট সন্মুখৰ ফালে এইটো কাঁচৰ টুকুৰা এটা থাকে, বাটিৰ নিচিনা থাকে। ইয়াতে তোমাৰ বেটাৰীবিলাক লগোৱা থাকে, ইয়াতে বেটাৰী লগোৱা থাকে। গোটেইখিনি আঁকি দেখুওৱা নাই দেই, বেটাৰী লগোৱা থাকে। এনেকৈ বেটাৰী থাকে আৰু এই টৰ্চ লাইটৰ কভাৰটো এনেকুৱা। ইয়াতে চুইচ এটা থাকে। যেতিয়া চুইচ দিয়া হয়, চুইচ দিলে বেটাৰীৰ পৰা প্ৰবাহ চালিত হয় আৰু প্ৰবাহ গ'লে বাল্বটোত ইফালে এইফালে এইফালে যিকোনো ফালে পোহৰ বিয়পি যাবই, মমবাতিটোৰ নিচিনাই পোহৰ যাব। কিন্তু এই যিটো বাতি আছে, বাতিৰ নিচিনা যিটো দেখিছা, তাৰমানে এই যে বাতিটো যে দেখিছা, এই বাতিটোৰ ভিতৰ ফালে, এই ভিতৰ ফালটো, এই ফালটো হৈছে অবতল দাপন। গতিকে ইয়াত খুন্দা খালে এই পোহৰ সন্মুখৰ পিনে প্ৰতিফলিত কৰাব, সন্মুখৰ পিনে প্ৰতিফলিত কৰালে। গতিকে এই যে পোহৰ ৰশ্মিবিলাক গৈ আছে, এইবিলাক মাত্ৰ সন্মুখৰ পিনলৈহে যাব। গতিকে অবতল দাপনখনৰ ব্যৱহাৰ টৰ্চ লাইটত হয়। সন্মুখৰ এই কাঁচ টুকুৰা নহয়, তাৰ পিছফালে বাটিৰ নিচিনাকৈ যিটো আছে সেইটো হৈছে অবতল দাপন। সেই অবতল দাপনখন টৰ্চ লাইটত ব্যৱহাৰ হয়, চাৰ্জ দিয়া লাইটত ব্যৱহাৰ হয় আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ হয়। গতিকে এইটো হৈছে 1 নম্বৰ ব্যৱহাৰ, টৰ্চ লাইট, চাৰ্জ লাইট, গাড়ীৰ হেডলাইটত ব্যৱহাৰ হয়। দ্বিতীয়টো ব্যৱহাৰ হ'ল দাড়ি খুৰাবলৈ ব্যৱহাৰ কৰিব পাৰা। দাড়ি খুৰাবলৈ ব্যৱহাৰ হয়, অবতল দাপন ব্যৱহাৰ হয়। যেহেতু আমাৰ মুখখন অবতল দাপনখনত ডাঙৰ দেখি, গতিকে অবতল দাপন এখন মুখৰ সন্মুখত ধৰি দাড়ি খুৰাবৰ কাৰণে সহজ হয়। মুখখন ডাঙৰকৈ দেখা যায় আৰু ডাঙৰকৈ দেখা গ'লে দাড়ি কাটাৰ সময়ত আমাৰ গাল কাটা যোৱাৰ সম্ভাৱনা নাথাকে। গতিকে আমি অবতল দাপন এখন ল'লে বেছি ভালদৰে দেখা পাম, সমতল দাপন এখনতকৈ বেছি সুবিধাজনকভাৱে আমি দাড়ি কাটিব পাৰিম। গতিকে 2 নম্বৰ হৈছে দাড়ি খুৰাবলৈ অবতল দাপন ব্যৱহাৰ হয়। তৃতীয়টো ব্যৱহাৰ হৈছে ডাক্তৰে দাঁত, নাক, কাণ আদি পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। ব্যৱহাৰ কৰে।
দাঁত নাক কাণ এইবিলাকত যদি কিবা বিসংগতি থাকে আমাৰ কাণৰ ফুটাবিলাক কিমান সৰু সৰু ভিতৰত আন্ধাৰ হৈ থাকে গতিকে দেখাই নাযায় যদি অবতল দাপোন এখন ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কাণৰ সেই সামান্য সৰু ফুটাটো বিৰাট ডাঙৰকৈ দেখা যাব গতিকে কাণৰ ভিতৰত কিবা ঘাঁ হৈছে নেকি ময়লা জমা হৈ আছে নেকি এইবিলাক ডাক্তৰে ভালদৰে দেখা পাব তেনেকৈ নাকৰ ভিতৰতো কাৰোবাৰ সাইনাসৰ প্ৰব্লেম থাকিলে ডাক্তৰে অবতল দাপোন এখন ল'ব নাকৰ ফুটাৰে চাব গতিকে ডাক্তৰসকলৰ সুবিধা হয় দাঁত কাণ নাক আদি পৰীক্ষা কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে নাম্বাৰ 4 সৌৰ ভাতিত ব্যৱহাৰ হয় সৌৰ ভাতি কি বস্তু জানিবৰ কাৰণে চেপ্টাৰ নম্বৰ 14 চেপ্টাৰ 14 সৌৰ ভাতি সম্বন্ধে পাবা এটা সৌৰ কুকাৰ বুলি কৈছে এটা এনেকুৱা ধৰণৰ বাকচ ল'ব লাগে বাকচৰ ওপৰৰ ফালটো কাঁচৰ ঢাকনি এখন লগাব লাগে ইয়াত কাঁচৰ ঢাকনি এখন লগোৱা থাকিব আৰু এই বাকচৰ ভিতৰত কলা ৰং কৰি তাৰ ভিতৰত পাত্ৰত আমি খাদ্যবস্তু যদি থৈ দিওঁ আৰু এই বাকচটো ভিতৰ ফালে কলা ৰং থাকিব লাগে আৰু লৈ গৈ যদি আমি সূৰ্যৰ পোহৰত থৈ দিওঁ সূৰ্যৰ পোহৰ ৰশ্মি যদি বাকচৰ ভিতৰত পৰে তেতিয়াহ'লে সূৰ্যৰ ভিতৰত পোহৰ ৰশ্মি পৰিলে এই বাকচৰ ভিতৰ ভাগটো যথেষ্ট গৰম হয় আৰু লগতে ওচৰত এখন অবতল দাপোন যদি থৈ দিয়া যায় আৰু সূৰ্যৰ পোহৰ যদি অবতল দাপোনখনত পৰি অবতল দাপোনখনৰ পৰা প্ৰতিফলিত হৈ যদি সেই বাকচখনত পৰে তেতিয়াহ'লে ইয়াত দুই পিনৰ পৰা সূৰ্যৰ পোহৰ আহিছে এটাতো ডাইৰেক্ট সূৰ্যৰ পোহৰ আহিছে আৰু অন্যটো অবতল দাপোনখনত খুন্দা খাই সূৰ্যৰ পোহৰ আহিছে গতিকে এনেকুৱা ক্ষেত্ৰত এই বাকচৰ ভিতৰত আমি খাদ্য সামগ্ৰী থৈ দিলে সেই খাদ্য সামগ্ৰীখিনিৰ ৰন্ধন কাৰ্য সমাধা হৈ যায় ইয়াক কোৱা হয় সৌৰ ভাতি এই সৌৰ ভাতিত অবতল দাপোন ব্যৱহাৰ কৰা হয় গতিকে চাৰিটা ব্যৱহাৰ মুখস্থ ৰাখিব লাগিব টৰ্চ লাইট চাৰ্জ লাইট গাড়ীৰ হেডলাইটত অবতল দাপোন ব্যৱহাৰ হয় দাঢ়ি খুৰাবলৈ অবতল দাপোন ব্যৱহাৰ কৰে ডাক্তৰে দাঁত কাণ নাক আদি পৰীক্ষা কৰিবলৈ অবতল দাপোন ব্যৱহাৰ কৰে আৰু সৌৰ ভাতিত অবতল দাপোন ব্যৱহাৰ হয় অবতল দাপোনৰ ব্যৱহাৰবোৰ কি নম্বৰ আহিব 2 আহিলেও আমি কিন্তু চাৰিওটাই ব্যৱহাৰ লিখি দিব লাগিব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পাই থাকিবৰ কাৰণে চাই থাকিবা ই কক্ষা ডিজিটেল শ্ৰেণী কক্ষ